বৰ গামোচাৰে আদৰিব নীলাক্ষী পাঠকে। শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাসৱৰ শ্ৰীচৰণত মই আন্তৰিক সেৱা জ্ঞাপন কৰিছোঁ। হৰে কৃষ্ণ মহন্ত আতাৰ শিশু আমি তেখেতৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। ভগৱন্ত শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত সেৱা ধৰি মই আজি আপোনালোকৰ ওচৰত এই বৰগীতটি পৰিৱেশন কৰিবলৈ ওলাইছোঁ। ইয়াত মই কোনো তেনেকুৱা প্ৰশিক্ষণ লোৱা নাই। মোৰ গুৰু বুলি ক'লে শংকৰদেৱ মাধৱদেৱ ভগৱন্ত কৃষ্ণ বুলিয়ে মই নিজকে তেওঁলোককে মই গুৰু মানিছোঁ। আৰু আজি যি বৰগীত মই আপোনালোকৰ ওচৰত গাব ওলাইছোঁ, মোৰ হয়তো ইয়াতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে। সেয়েহে তাৰ বাবে মই আপোনাসৱৰ শ্ৰীচৰণত ক্ষমা বিচাৰিছোঁ। যিহেতু মই তেনেকুৱাকৈ আপোনালোকৰ ইয়াততো বহুত গণ্যমান্য বিশিষ্ট ব্যক্তিবিলাক আছে, তেখেতসকলৰ নিচিনা মই অলপো তেনেকুৱা মোৰ শিক্ষা নাই। তথাপিও মই যিখিনি পাৰিম সেইখিনি পৰিৱেশন কৰিম। ইয়াত মোৰ বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। কৃষ্ণ। মোৰ বৰগীত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত ৰাগ হিন্দুৰা তাল পৰি ৰাগ পাহৰীয়া
ভাঙি